Happy birthday! 1, 2, 3. Namaste and happy Diwali. আমার গুগল পে আছে নি আন্ডা আছে মানে গুগল পে ও আছে আন্ডা আছে মানে গুগল পে গুকুবে আন্ডা আছে আগে তো নেই चल बोजड़ी के Hey guys, good afternoon. মই এতিয়া ডিউটি ছুটি কৰি ঘৰলৈ যাবলৈ ওলাইছোঁ মানে ৰুমলৈ এতিয়া যাওঁতে 15 মিনিটমান লাগিব ৰুমটোৰ ওচৰতে খোজকাঢ়ি যাওঁ মানুহটো অলপ মটৰ হ'লোঁ যে সেইকাৰণে মানে খোজকাঢ়িবলৈ শিকিছোঁ আৰু চেন্নাইত ইমান দিন আছোঁৱে ইমান দিন আৰু আৰাম কৰিলোঁ আৰু এতিয়া অকণমান খোজকাঢ়ি মানে গাটো অকণমান মানে ডাইট কৰি আছোঁ আৰু তেনেকুৱা এতিয়া কি বুলি কয় মানে আমাৰ ৰুমত মানে দিলীপৰ কালিলৈ বাৰ্থডে আছে কালিলৈ সোমবাৰ কালিতো বাৰু যিখিনি বজাৰ কৰিলোঁ দেখুৱাব নোৱাৰিলোঁ বাৰু বা নোৱাৰিম আজিনো কি কৰি আছে তাহাঁতি ৰুমত মই গৈ সেইখিনি ভিডিঅ'ত আপোনাক দেখুৱাম আৰু কালিলৈ কি হ'ব সেইখিনিও আপডেট দিম গতিকে আজিৰ পৰাই মই ভিডিঅ'টো মানে এই কোম্পানীৰ পৰা ষ্টাৰ্ট কৰি দিলোঁ গতিকে চাই থাকিব আপডেটখিনি কি হয় ভিডিঅ'টো চাবলৈ আপোনালোকে মানে কাটকুট নকৰিব আৰু ভিডিঅ'টো গোটেইটো স্কিপ নকৰি পিনি চাই যাব আৰু কথা কোৱা অকণমান মানে অভ্যাস নাই সেইকাৰণে আপোনালোকৰ আগত আৰু ক্ষমা প্ৰাৰ্থী ছাপোৰ্ট কৰিব এইটো হৈছে আমাৰ কোম্পানী তাৰপৰা মই এতিয়া এই চাইডটি এনেকৈ ওলাই আহিলোঁ ওলাই এইটো চাইডতে এনেকৈ আহিলোঁ আহি পিনি এতিয়া এইটো ৰাস্তা দি যাম এইটো ৰাস্তা দি চিধা গৈ থাকিম এইটো মানুহবোৰ গৈ আছে দেখিছে ন এইবোৰ দি গৈ থাকিম মানে এইফালে চিধা যাম চিধা গৈ মেইন ৰোড পাম মেইন ৰোড পাৰ হৈ আমাৰ ৰুমেই পাম বেছি দূৰ নহয় আৰু এইটো আমাৰ কোম্পানীটো কিমান ওখ দেখিছে আৰু এতিয়া এইবোৰ ঘৰ মানে এপাৰ্টমেণ্ট হয় দেই এইবোৰত মানে মানুহ থাকে এইবোৰত এমপ্লয়ি নাথাকে এইবোৰত কোম্পানী হয় এইবোৰত এমপ্লয়ি থাকে এইবোৰত আমাৰ মানে মানুহবোৰ ভাড়া লৈ এইবোৰতে থাকে আৰু বাকী গৈ থাকোঁ ৰুমত গৈ কি হয় সেয়াও দেখুৱাম ৰাস্তাটো পাৰ হোৱাও দেখুৱাম এই ফ'ৰটো লিখা আছে মানে এইটো ফ'ৰটো বেক চাইড ঠিক আছে মই ইফালৰ পৰা আহিছিলোঁ দেই এই ৰাস্তাটোৰ পৰা আহিছিলোঁ এই চাইডৰ পৰা আহি আছিলোঁ এই চাইডৰ পৰা এইটো টাৰ্ণিংটো লৈ চিধা এইফালে আহিছোঁ আৰু এইটো ফ'ৰটো বেক চাইড আৰু এইফালে যিটো এইটো আপুনি দেখিছে এই ফেঞ্চিং নিচিঙা এইটো যে লোহাৰৰ এইখিনি গ্ৰিল নিচিঙা দি থৈছে এইখিনি আপোনাৰ হৈছে হেৰি ইয়াত মানে আপোনাৰ গাৰ্ডেন এৰিয়া আছে মানে ফুলৰ এইফালে লগতে ইয়াত ক্ৰিকেট খেলিব পাৰি এইবোৰ ক্ৰিকেটৰ লাইট আছে দেখিছে ন এইটো মানে ষ্টেডিয়াম এই বেক চাইডে মানুহ বহা ষ্টেডিয়াম চব আছে এইফালে খালি খেলে ইফালৰ পৰা চায় এইকেইটাহঁত লাইট এইকেইটাহঁত এইটো এটা ইয়াত কেমেৰা আছে চব আৰু এইটো মই জুম কৰি দিছোঁ মই যিটো কাম কৰিছিলোঁ আগতে এইটো চব এইফালে এৰিয়াটো কিমান ডাঙৰ আৰু এইফালে আহি চব এইটো কিমান ডাঙৰ এইটোতো আছে আপোনাৰ 12টা ফ্ল'ৰে ইয়াত মই CCTVত কৰিছিলোঁ এই গোটেই যিমান এৰিয়াটো বাহিৰৰ ভিতৰে যিমানখিনি কেমেৰা আছে গোটেই কেমেৰাখিনি মই কভাৰ কৰিব লাগে মানে মই চাব লাগে মানে এইটো কোম্পানীত 18 মাহ কাম কৰিলোঁ বাকী ঘৰত গ'লোঁ কাৰণে আকৌ আহি পিনি ইয়াত মানে অকণমান ভেকেণ্টৰ খেলি মেলি হ'ল সেইকাৰণে নকৰিলোঁ আৰু চেলাৰীটো অলপ কম হৈ গৈছিলে কাৰণে নকৰিলোঁ সেইটো কাৰণে বাকী এতিয়া এইটোত কৰি আছোঁ এইটোত ঠিকেই পাই আছোঁ এইটো মোৰ কোম্পানী মই কাম কৰি থকাটো এতিয়া ব'লক মেইন ৰোড পাবলৈ হ'লোহি এইখিনি দেখুৱাওঁতে সেইটো লগৰ এটা আগবাঢ়ি গুচি গ'লগৈ মোক ক'লে বোলে তই ভিডিঅ' বনাই থাক বহুত ৰ'দত ভিডিঅ' বনাইছোঁ আৰু দেই ইয়াত চক কিমান ৰ'দ দিছে চক ইমান ৰ'দ দিছে ইমান ৰ'দতে ঘামি জামি গৈছোঁগৈ তেনেকৈ আপোনালোকৰ কাৰণে ভিডিঅ'টো বনাইছোঁ লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবলৈ কিন্তু নাপাহৰিব নতুনকৈ আহিলে বেল আইকনটো বজাবই আৰু এইটো মই বাৰ কমেই আৰু ভিডিঅ'ৰ মাজত দেই ব'লক এতিয়া আগৰখিনি চাই গ'লোঁ পাবলৈ হৈ গ'লোহি এইফালৰ পৰা আহি আছিলোঁ সেইটো ফ'ৰটো আৰু এইটো মোৰ কোম্পানীটো দেখুৱাই আছিলোঁ মই আগত যে কৰিছিলোঁ বুলি ইয়াত এইটো এক্সচেঞ্জাৰ এইটো লিখি থোৱা আছে দেখিছে ন এইটো জুম কৰি দেখুৱাই দিছোঁ এইটো এক্সচেঞ্জাৰ লিখি থোৱা আছে বাকী এইফালে চাই দিয়ক এই আপোনাৰ এই সংগীতা লিখি থোৱা আছে এইটো সংগীতা ষ্ট'ৰ হয় এখন মোবাইল দোকান এখন ব্লু কালাৰ এই চিধা সেইখিনিতে ওলাই যাম তাতে আমি পাই যামগৈ আপোনাৰ মেইন ৰোড সেইফালে গাড়ী চাড়ী গৈ আছে দেখিছেই ব'লক আগবাঢ়ি গৈ থাকোঁ দেখুৱাম মেইন ৰোডটো এতিয়া এই গাইজ সেয়া আমি এতিয়া পাই গ'লোঁ এইটো চাই লওক মেইন ৰোড বুলি কৈ আছিলোঁ যে এখন আৰু এইফালে এইটো এয়া গোটেই এখন মেইন ৰোড আছে 4 লাইনটো
এইফালে আছে চাই লওক অহা যোৱা কৰি আছে এইখন চাবানা ষ্ট'ৰ হয় ডাঙৰ ষ্ট'ৰ হয় ইয়াত মানে কাপোৰ চাপোৰ কিনিবলৈ হ'লে এভৰিথিং বস্তু ইয়াতে পায় মানে আৰু এইটো ছাইডেদি এই গলিটোদি মই যাম এই গলিটোদি গ'লেই দিলীপৰ মানে লগ পাই যাম দিলীপ মানে ৰুমত আছে গৈ থাকোঁ ভিডিঅ'টো আগবাঢ়ি গৈ থাকোঁ আপোনালোকো লগত গৈ থাকক আৰু কি কৰি আছেনো তাহাঁতকো চাম বলক গৈ থাকক গাইজ মই এতিয়া পাৰ হৈ আহিলোঁ এইটো ৰাস্তা এই ছাইডতে পাৰ হৈ আহিলোঁ এতিয়া এইফালে এইটো ৰোডতে গৈ থাকিম গৈ পিনি ৰুম পাই যামগৈ এতিয়া ইয়াৰ ৰুম আহি পালোহি এইটো মুকুন্দ এইটো মুকুন্দ ৰখি আছে এইটো মুকুন্দ ৰখি আছে আৰু গৈ থাকোঁ বলক ওপৰলৈ উঠি ৱা আমি এতিয়া গৈ থাকোঁ ওপৰলৈ উঠি চাফাই কাম চলি আছে এই বাৰ্থডে বয় চাফা কাম চলি আছে এইটো বাৰ্থডে বয় চাফা কাম চলি আছে কাইলৈ বাৰ্থডে আছে যিমান আপডেট হয় ইমানখিনি আপডেট দেখুৱাই যাম চাই যাব আপোনালোকে কাইলৈ বাৰ্থডে আছে আজিৰ পৰা পূৰা ইন্তজাম হৈ আছে ভাতটো খাইছা ভাতটো খাইছানে খাইছা শুনিবলৈ পাইছোঁ ভাত চাত খোৱা নাই লগৰবোৰ খাই আছে কাইলৈ বাৰ্থডে আছে গানটো নানাছিলে নহ'ব ন বাৰ্থডে লাগিছে মোক ড্ৰেছটো খুলি লওঁ হয়নে নহয় বাকী আপডেট চাব এতিয়া মই ৰখি দিছোঁ বাই বাই আকৌ আহিম দেই কাম চলি আছে এয়া লাষ্ট পৰ্যায় পাইছেগৈ বাৰ্থডে বয় ৰখি আছে চব লাগি আছে আমি চব লাগি আছোঁ বাকীখিনি আপডেট পাই থাকিব চাই থাকক ধন্যবাদ मारो मुझे मारो मारो मुझे मारो मारो नहीं ये मजाक हो रहा है एक सेकंड यार जरा सबर करो खत्म बाय बाय टाटा गुड बाय गया এতিয়া হৈছে আপোনাৰ 11টা একাউণ্ট আৰু অলপ দেৰি পিছত আমাৰ দিলীপ দাস জগু হৈ আছে জগিব আৰু বৰ্তমান এতিয়া কাইলৈ কাৰণে আমি কামখিনি আগবঢ়াই আছোঁ আৰু এতিয়া এয়া বেলুন ফুলোৱা কামত লাগি আছোঁ এইখিনি বেলুন ফুলোৱা কামত আমিকেইটা লাগি আছোঁ চাই থাকক দেখুৱাই পুলিন দাস তুমি দুআষাৰ কৈ দিলে ভাল হ'ব বেলুন ফুলাই আছা ন कहाँ से आते हैं ঠিক আছে দিলীপ দাস কাইলৈ বাৰ্থডেটোৰ কাৰণে তোমাৰ তুমি এইফালে চোৱা বাৰ্থডেটোৰ কাৰণে কি ৰেডি কৰিছা কাইলৈ এইটো কোৱা ৰাইজক কি খুৱাবা এক মিনিট ৰাইজক কি খুৱাবা কাইলৈ এয়া বাৰ্থডে বয় মানে তোমাৰ এনে মানে খানাটোৰ লগত কি দিবা খানাটোৰ লগত কি দিবা
চিকেন দিবা নে মাছ মানে মাছ দিবা নে কি দিবা চিকেন কিয় চিকেন দিবা হাঁহ দিবা ঠিক আছে বাৰু বাকী এইখিনি আমি বেলুন ফুলাই আছোঁ আৰু ফুলাবলৈ আছে এয়া 130টা বেলুন ফুলিছে আৰু আছে 400টা এইখিনি পেকেটত লাগি আছে এইবোৰ এইখিনি আছে এইখিনি আছে এয়া মানৱ দাস লাগি আছে বাকী আপডেট কাইলৈ আৰু পাই যাব এতিয়া এইটো টাইমলৈকে ইমানখিনি কাম কৰি আছোঁ বাকী ৰুমটো সজাই হ'লে দেখুৱাই যাম পূৰা কাম ক্লিয়াৰ হৈ গ'ল এতিয়া 2:12 হৈছে 12 হোৱাৰ পিছত এতিয়া আমি গোটেই কামখিনি ক্লিয়াৰ কৰিছোঁ 2 ঘণ্টামান লাগিলে বেলুনখিনি ফুলাই মেলি এনেকৈ ডেক'ৰেশ্যন দিওঁতে মেলিলে ইমান ভাল ডেক'ৰেশ্যন নাই দিয়া মই দিছোঁ ডেক'ৰেশ্যনটো খালি ইমান ভাল নাই হোৱা আৰু তথাপিও চিম্পুললি আৰু মনত যিটো আইডিয়া আহিছে তেনেকৈ দিছোঁ বেলুন চেলুনবোৰ লগাইছোঁ বাকীখিনি কাইলৈ যিখিনি হয় মানে আজি এতিয়া কাইলৈ নহয় এতিয়া আজি ৰাতিপুৱা যিখিনি মানে 3টা বজাৰ পৰা মানে আৰম্ভ কৰিম আৰু পিছবেলা যিখিনি কেক চেক কাটিম উইথ ডান্স চান্স হ'ব সেইখিনিও দেখুৱাম চব চাই থাকিব পাব আৰু বাৰ্থডে কাৰ্ড দিলীপ টাকিয়া সেইকাৰণে ই এতিয়া জগি গ'ল দেই সেইকাৰণে তাক আৰু সকলোৱে আশীৰ্বাদ কৰিব যে আজিৰ পৰা ই ভালে কুশলে আৰু যেন ডাঙৰ হৈ যায় আৰু বয়স হৈ যায় যিমান বয়স হ'লেও সৰু সৰু লাগি থাকে যে তেনেকুৱা আৰু বাকী ডেক'ৰেশ্যন আৰু কিনো আৰু বাই বাই এতিয়া মোৰ কাৰণে গুড নাইট আপোনালোকক গুড নাইট দি মই শুই যাওঁ মোৰ ফাৰ্ষ্ট চিপ আছে বাকী কাইলৈ লগ পাই থাকিম মানে আজি ৰাতিপুৱা আজি পিছবেলা লগ পাই থাকিম বাই বাই এতিয়া দেই গুড নাইট মেচিনৰ কাম চলি আছে এয়া লাষ্ট পৰ্যায় পাইছেগৈ বাৰ্থডে বয় ৰখি আছে চব লাগি আছে আমি চব লাগি আছোঁ বাকীখিনি আপডেট পাই থাকিব চাই থাকক আহিলোঁ দুজোপা সি এটা খানাত লাগি গৈছে আমাৰ দেৱজিতে আপোনাৰ হেৰি খুন্দি আছে কি বুলি কয় ইলাচি খুন্দি আছে বাকী মই কি বনাই গ'লোঁ সময় নোহোৱাৰ কাৰণে আগৰখিনি দেখুৱাব নোৱাৰিলোঁ কেনেকৈ বনাইছিলোঁ কি কৰিছিলোঁ বাকী কি বনাইছিলোঁ সেইটোকে আপোনালোকক দেখুৱাই দিছোঁ ইয়াত দাইল বনোৱা আছে দাইলত অমিতা আছে তাৰপিছত আলু আছে ফুলকবি দিয়া আছে বিলাহী দি দিম লাষ্টত পিঁয়াজ দি তেল মৰা হৈছে বাকী ইয়াত এইটো বটুৱাত ভাত বনাই থোৱা আছে যতন নোহোৱাৰ বাবে বেছিকৈ দিয়া হৈছে মানে সৰু সৰু যতন নোহোৱা যে এইটো ধনিয়া লাষ্টত দিম ইয়াত বিলাহীটো ভাজি থকা হৈছে তাৰপিছত ইয়াত আছে আপোনাৰ মেইন মালটো আৰু এইটো अरे बहुत मनुष्य लग रहे हो मत करो रहने दो बहुत बुरे लग रहे हो तौबा 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 थारा মাংসটো এইটো সিজাই থকা হৈছে লাষ্টত ফ্ৰাই কৰি দিয়া হ'ব এতিয়া সিজাই থকা হৈছে বাকীখিনি আপডেট পাই যাব ৰাতি ডান্স চান্স যিমান যি আছে এজন ল'ৰাই বহুত কষ্ট কৰিছে আজি বেছি কষ্ট কৰা নাই অকল ইলাচি খুন্দিছে এইফালে বাৰ্থডে বয় এইফালে কিবা কিবি চিন্তা কৰি আছে পইচা বেছি খৰচ হৈছে আমাৰ কেকটো আনবক্সিং কৰি দিলে ল'ৰাবোৰে এটা দুটাকৈ গোট খাইছে কেক কাটিব হ'ব এতিয়া ৰেডি কৰি আছে এইটো চাই লওক কেকটো চাহ অকণমান চাই দি দিয়া কেকটো অকণমান দেখুৱাই দিয়া এইটো লিখা আছে হেপী বাৰ্থডে দিলীপ দাস টাকিয়া 24 years অ'কে ঠিক আছে আমি এতিয়া বাৰ্থডে কেক মানে কেক কাটিব লৈছোঁ এয়া চব আহি পাই গ'লে এতিয়া গোটেইখিনি লগৰ হয় বাৰ্থডে বয়টো এইটো হৈছে আৰু অকণমান লাইটিংটো প্ৰব্লেম আছে সেইকাৰণে মানে অকণমান ভালকৈ দেখা নাই এইটো ককাই কয় বাকী গোটেইখিনি লগৰ হয় দেই গোটেইখিনি লগৰ হয় বাকী এতিয়া কেক কটা আপডেটটো দেখুৱাই গৈছে ৰেডি হৈ গৈছে আৰু দেই কাটি দিছে কেক হেপী বাৰ্থডে চালক কেক চেহেৰা খাই ল ধুনীয়াকৈ হেপী বাৰ্থডে খাই ল দেই খাই দিয়া তুমি Happy birthday! birthday boy নাচিলে ন দুচুত নাচিব লাগিব বাস
Dilip. Di kana. Gimana? Rumah অবস্থা